অতি মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ আৰু মোৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এতিয়া মই যাব ওলাইছোঁ কন্যা মহাবিদ্যালয়ত। কন্যা মহাবিদ্যালয়ত বছৰেকীয়া মহোৎসৱ হৈ আছে। মই এতিয়া তাতেই গৈ আছোঁ আৰু এতিয়া আবেলি সময়ে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈছে। তেতিয়াহ'লে মোৰ ভিডিঅ'টো এতিয়া চাব দেই। এতিয়া সাংস্কৃতিক অনুষ্ঠান চলি আছে। গায়ক এজনে গান গাই আছে। গায়কজনৰ নামটো পাহৰিলোঁ। এই নতুন গায়ক গায়িকাবোৰৰ এতিয়া বেছিভাগ নামবোৰ নাজানোৱে, কিন্তু ধুনীয়াকৈ গান গাই আছে আৰু গানৰ তালে তালে ইহঁতে ছাত্ৰীবোৰে নৃত্য কৰি আছে। এইখন কন্যা মহাবিদ্যালয় হয়। ইয়াত অকল ছোৱালী আছে, ইয়াত ল'ৰা নাই। ছোৱালীবোৰে অকল পঢ়ে। ছোৱালীবোৰেও ধুনীয়াকৈ সাজি কাচি আহিছে। সাজি কাচি আহি পেলাই গানৰ তালে তালে নৃত্য কৰি আছে। যিহেতু এই মহোৎসৱটো আজি শেষ হ'ল, বছৰেকীয়া মহোৎসৱ, আৰু আজি তেওঁলোকে শেষৰ দিনাখন সাজি কাচি আহি পেলাই নৃত্য কৰি আছে। মোৰ দেখি পেলাই খুবেই ভাল লাগি গ'ল। 3 দিনীয়া অনুষ্ঠান আছিল আৰু আজি হৈছে শেষৰ দিনটো। তেওঁলোকে খেলা ধূলা কৰিলে, বহুত ভেকশ্যন প্ৰতিযোগিতা কৰিলে আৰু মানে বহুত কোনোবাই কবিতা আবৃত্তি কৰিলে আৰু ছাত্ৰীবোৰেও গান গালে। এইবোৰ দেখি পেলাই মানে মোৰো আনন্দৰ সীমা নোহোৱা হ'ল। মোৰো নৃত্য কৰিবৰ মন আছিল, কিন্তু মই মানে কেমেৰা কৰাৰ বাবে মোৰ নৃত্য কৰা নহ'ল, কিন্তু ভালকৈ উপভোগ কৰিলোঁ। খুবেই ভাল লাগি গ'ল। এনেকুৱা পৰিৱেশ দেখিলে আৰু মানে আনন্দত উটি ভাহি যাওঁ। খুবেই ভাল লাগে মনবোৰ। আকৌ সেই সৰুকালৰ দিনবোৰৰ কথা মনত আহে। আমিও এনেকৈ নৃত্য কৰিছিলোঁ আৰু গান গাইছিলোঁ, নাটক কৰিছিলোঁ। এইবিলাক আমিও এটা সৰুৰ পৰাই সাংস্কৃতিক মানে পৰিৱেশ এটা পাইছিলোঁ। আমাৰ ঘৰৰ ওচৰৰ নামঘৰত ভাওনা হৈছিল, নাটক হৈছিল, গান হৈছিল, নৃত্য হৈছিল। সেই ৰিহাৰ্চেলবিলাকো আমি চাব গৈছিলোঁ। ভাওনাত যিয়ে ভাও লয় সেইবিলাক যিহেতু অনুষ্ঠানটো হোৱাৰ আগতে ৰিহাৰ্চেল দিব লাগে, সেইবাবে যেতিয়া ৰিহাৰ্চেল দিয়ে তেতিয়া আৰু আমিও চাব যাওঁ। ওচৰতে এখন স্কুল ঘৰ আছিল, এতিয়াও আছে স্কুল ঘৰখন। তাতে তেওঁলোকৰ মানে ভাওনাৰ মানে ৰিহাৰ্চেলবোৰ কৰিছিল। সদায় আবেলি যাওঁ আৰু সেনেকৈ মানে সৰুৰ পৰা আমি এনেকুৱা এটা নাচ গানৰ নাটকৰ এটা পৰিৱেশ পাইছোঁ। সেইবাবেই এতিয়া মানে এইবোৰ দেখিলে মানে মনটো নৰয়ে, মানে এনেকৈ মানে ঠিক ল'ৰালিৰ নিচিনা হৈ যাওঁ আৰু একদম সৰুৰ নিচিনা হৈ যাওঁ আৰু দেখিলেও মানে খুব ভাল পাওঁ। ছোৱালীবোৰ কি ধুনীয়াকৈ মানে আনন্দতে নাচি আছে, নৃত্য কৰি আছে। আৰু অৱশ্যে আমি এনেকৈ ইমান সময় আজিকালি নৃত্য কৰিব নোৱাৰোঁ, আমাৰ আজিকালি ভাগৰ লাগি যায়। কিন্তু মই যোৱাৰ পাছৰ পৰা সিহঁতে মানে কণ্টিনিউ মই 2 ঘণ্টামান আছিলোঁ তাতে, কণ্টিনিউ সিহঁতে নাচি আছে আৰু দেখি পেলাইও মানে খুব ভাল লাগি গ'ল। সিহঁতৰ মানে এতিয়া যিহেতু যৌৱন সময়ৰ দেহাৰ বল আৰু ইমান সময় নাচিব পাৰে, মই ইমান সময় নাচিব পাৰিমনে? ভাগৰত দেখোন ফেপাই জেপাই যাব লাগিব। সেনেকৈ সিহঁতৰ নৃত্য উপভোগ কৰিলোঁ। উপভোগ কৰি পেলাই খুবেই ভাল লাগিল। আৰু মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ এই মানে নৃত্যবোৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব। এই গানবোৰো মই ডিলিট কৰি পেলাই মিউজিক দি দিলোঁ, উপায় নাই।
ভাল লাগিছে বাৰু এটা কি কওঁ মনে এই অনুষ্ঠানটিৰ কথা মই গমেই পোৱা নাছিলোঁ। বঙাইগাঁৱৰ কন্যা মহাবিদ্যালয়ত বছৰেকীয়া মহোৎসৱ হৈ থকা বুলি মই নাজানোৱে। মই গৈছিলোঁ গান্ধী মৈদানত। গান্ধী মৈদানত যিহেতু মই ভিতৰুৱা ৰাস্তাইদি খোজকাঢ়ি পেলাই গৈ আছিলোঁ, খোজকাঢ়ি গৈ থাকোঁতে তেওঁলোকক এনেকৈ নৃত্য কৰি থকা দেখা পালোঁ আৰু ওচৰৰ মানে কোনোবা থিয় দি আছে। মানুহবোৰক সুধিলোঁ যে কি হৈ আছে, যে ইয়াতে বছৰেকীয়া মহোৎসৱ হৈ আছে, এতিয়া সাংস্কৃতিক অনুষ্ঠান হৈ আছে, আমি তাকে চাই আছোঁ। তেওঁলোকক দেখি পেলাই ময়ো চাবলৈ গ'লোঁ। এনেই ঘৰত মই গমেই পোৱা নাছিলোঁ, কিন্তু দেখি পেলাই মানে খুবেই ভাল লাগি গ'ল। মানে ক'ৰবাত গৈ পেলাই মানে ক'ৰবাত কিছুমান বস্তু দেখা পাওঁ। গান্ধী মৈদানত গৈ যাবলৈ ওলালোঁ, কিন্তু মই দেখা পালোঁ তেওঁলোকৰ নৃত্যবোৰ দেখি পেলাই মই আৰু এইখিনি ভিডিঅ' কৰিলোঁ আৰু আপোনালোককো দিলোঁ। এতিয়া এই গানটো গাই আছে বোৱাৰী চিনেমাৰ। বিজু ফুকন আৰু মৃদুলা বৰুৱা আছিল এই চিনেমাখনত। মন হীৰা দৈ চাইকেল নহয় টিলিঙা এই গানটো দি আছে, কিন্তু মই কালি এবাৰ এই গানটো মানে ডিলিট কৰি দিয়া নাছিলোঁ, এবাৰ দিছিলোঁ কালি এই ভিডিঅ'টো, কিন্তু কপিৰাইট আহি গ'ল। কপিৰাইট অহাৰ বাবে আকৌ মই
গোটেই ভিডিঅ'টো ডিলিট কৰি দিব লগা হ'ল। তাৰপাছত আকৌ আজি এতিয়া মই বনাই আছোঁ ভিডিঅ'টো। বিজু ফুকন আৰু মৃদুলা বৰুৱাই অভিনয় কৰিছিল আৰু বিজু ফুকন শ্ৰদ্ধাৰ আমাৰ বিজু ফুকন ডাঙৰীয়াই চাইকেল চলাই পেলাই এইটো গানটো গাই আছিল, মন হীৰা দৈ চাইকেল নহয় টিলিঙা, মন হীৰা দৈ বোৱাৰী নহয় ঢেপেচি, মাত নহয় অমাতৰ মাত। এই ধুনীয়া গানটো খুবেই মানে ভাল লাগে। এতিয়াও চিনেমাখনৰ কথা মনত পৰে। শ্ৰদ্ধাৰ আমাৰ বিজু ফুকন ডাঙৰীয়া এতিয়া জীৱিত অৱস্থাত নাই, কিন্তু তেওঁৰ চিনেমাবোৰ সকলোৰে এতিয়াও চিৰদিনৰ বাবে মনত থাকি যাব।
আজি বঙাইগাঁও জিলাৰ বছৰিকা মহোৎসৱ সফল সামৰণি পৰে। আজি শেষৰ দিনাখন সাংস্কৃতিক অনুষ্ঠানত গায়ক এজনে খুব ধুনীয়াকৈ গান গায় আৰু ছোৱালীবোৰে খুব আনন্দ কৰে আৰু ময়ো উপভোগ কৰিব পাই পেলাই খুবেই ভাল লাগিল। মোৰো নাচিবৰ মন গৈছিল, কিন্তু মোৰ নচা নহ'ল। দেখি পেলাই ভাল লাগি গ'ল আৰু খুব। আৰু এওঁলোকে আজি এই বছৰিকা মহোৎসৱত নানান ধৰণৰ প্ৰতিযোগিতা পাতে, তাৰ লগতে ভেকশ্যন প্ৰতিযোগিতা, কন্যা প্ৰতিযোগিতা আদি, বিয়ানাম প্ৰতিযোগিতা আদিৰে বহুত ভাল লাগি গ'ল অনুষ্ঠানটো দেখি পেলাই। আৰু আপোনালোকৰ কেনেকুৱা লাগিছে নিশ্চয় জনাব দেই মৰমৰ বন্ধু বান্ধৱীসকল। যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ ফালৰ পৰা আপোনালোকক